মোৰ সদায় চেষ্টা থাকে যে মই বিশ্বকৰ্মা দিনাখন হাজবেণ্ডৰ অফিচত থাকোঁ, কিয়নো হাজবেণ্ডৰ অফিচত এক বছৰত এবাৰেই দিয়ে আহিবলৈ। সেইটো কাৰণে যিমান পাৰোঁ ট্ৰাই কৰোঁ মানে তেখেতৰ অফিচত মই এক বছৰত এবাৰ আহোঁ। এই যে ডিব্ৰুগড় বা বাহিৰৰ পৰা আমি যেতিয়া আহোঁ, বাহিৰৰ পৰা যে একোৱা ডাঙৰ জুই জ্বলি থকা দেখোঁ, সেই কোৱা জুই দেখিছেনে এনেকৈ জ্বলি থাকে। এই ভাগ পূজা হৈছে গোটেই প্লান্ট মানে গোটেই BCPLৰ মেইন পূজা ভাগ। মানে আমি চবতকৈ প্ৰথম আহি এই মেইন পূজা ভাগতে মানে আহোঁ, আনকালেও আহোঁ আৰু আজিও আহিছোঁ। আৰু তাৰপাছতে মানে নেক্সট হাজবেণ্ডৰ তাতে প্লান্টত যাম। এয়া আহিছোঁ দেখিছে। সেইবিলাক ডাঙৰ ডাঙৰ নাম চাম নাজানো, কিন্তু বহুত ভাল লাগে দেখি, ইমান নিট এণ্ড ক্লিনকৈ ৰাখে। আৰু হাজবেণ্ডক সুধিব পাৰিলোঁ হয় আৰু সোধা নহ'লে নাম চামবিলাক। ইমান ধুনীয়া লাগিছে দেখিছেনে। ল'ৰা দৌৰা দৌৰিকৈ গৈছে, মানে তাৰ ইয়াতে ক'তো থাকিব মন নাই, ডাইৰেক্ট মই পাপাৰ ৰুমত যাওঁ, মানে পাপাৰ মানে অফিচত যাওঁ। ইয়াত দেখিছে সোমাই আহিলোঁ যে, সেইয়া হাজবেণ্ড, এইয়া লাষ্টৰ পৰা ওপৰত ছেকেণ্ডজন। মানে এইখিনি যিমানখিনি এক্সিকিউটিভ আছে যে তেওঁলোকৰ ফটো আছে। এয়া সোমালে দেখিছেনে তেওঁলোক, আহি ডাইৰেক্ট ৰুমত মোক এই বাহিৰতে এৰিলে, আহি পূৰা উস্তাদি মাৰি আছেহি। দেখিছে কিমান উস্তাদি মাৰিছে পাপাৰ অফিচত। ওপৰৰ পৰা পৰিৱেশটো বৰ ধুনীয়া, কিন্তু বহুতখিনি মই ভিডিঅ' কৰিছিলোঁ, ইমান ভিডিঅ' দিয়াটো পচিবলেই নহয়। সেইটো কাৰণে অকণমান শ্বৰ্টকৈ আপোনালোকৰ মাজত